নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জোনাক এডুকেশ্যনলৈ স্বাগতম জনালো আজি ক্লাছ 10 ৰ ম্যাথমেটিক্সৰ যিখন এক্টিভিটি বুক আছে তাৰে থাৰ্ড পাৰ্টটো তোমালোকলৈ আগবঢ়াইছো যদিও তোমালোকে আগৰ পাৰ্টসমূহ চোৱা নাই তেতিয়াহলে ভিডিওটোৰ ডেসক্ৰিপচনত সেই খণ্ড দুটা চাব পাৰিবা কোৱেশ্চন নম্বৰ 15 ৰ পৰা ষ্টাৰ্ট কৰিছো কোৱেশ্চনত আছে আমাক √2 + 2√2 + 3√2 এইখিনি আমি যদি সলিউশন কৰো তেতিয়াহলে আমি পাও দেখিছো যে গোটেইকেইটা সংখ্যাতে √2 আৰু √2 এইকেইটা সংখ্যা আছে কমন গতিকে আমি কমন যদি চাও এটো হ'ব আমাৰ √2 গতিকে √2 যদি কমন লও তেতিয়াহলে আমাৰ থাকিব প্ৰথম সংখ্যাত 1 থাকিব আৰু দ্বিতীয় সংখ্যাটো থাকিব 2 থাকি যাব আৰু তৃতীয় ৰাশিটো থাকি যাব আমাৰ 3 গতিকে √2 লিখিলো আৰু গোটেইকেইটা ব্ৰেকেটত থকা সংখ্যাকেইটা আমি যোগ কৰিম 2 3 5 1 6 তো হ'ব आंसर 6√2 দুই নম্বৰটো আছে আমাৰ 5√3 সেম প্ৰশ্ন হয় 2√3 + √3 এই যদি আমি সলিউশন কৰো এটো সলিউশন কৰিলে ইয়াতো আমি যদি কমন সংখ্যাটো চাও এটো 3 পাম √3 সৰি আৰু √3 গতিকে আমাৰ কমন হ'ব √3 গতিকে √3 যদি কমন লও তেতিয়াহলে ইয়াত থাকি যাব আমাৰ 5 আৰু ইয়াত থাকি যাব আমাৰ 2 আৰু ইয়াত থাকি যাব যেহেতু √3 লগত √3 যদি পূৰণ কৰো 3 হ'ব কিন্তু হৰণ কৰিলে হ'ব 1 গতিকে সংখ্যাখিনি হ'ব 5 ৰ পৰা 2 গলে √5 এটোকে মাইনাস থাকিলে এবাৰ কৰি ল'ব লাগে 5 ৰ পৰা 2 গলে 3 + 1 = 4 হ'ব গতিকে আমি লিখিম 4 সৰি এটো 3 হয় 4√3 এটা নেক্সট কোৱেশ্চন লাইছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আছে √3 + 1 √3 - 1 √3 + 1 √3 - 1 তাৰ মানে আমাৰ সূত্ৰ আছে যে a² - b² সূত্ৰ যদি ইউজ কৰো আমি √3² - 1² অৰ্থাৎ আমাৰ ফৰ্মুলা আছিল এই ধৰণৰ a² - b² যদি আমি সূত্ৰটো কৰো এটা হ'ব a + b আৰু আনটো হ'ব a - b গতিকে এই ফৰ্মুলাটো ইউজ কৰি আমি সলিউশনটো কৰিব লাগিব আৰু 3² হ'ব 3 আৰু 1² 1 3 পৰা 1 গল থাকিব 2 নেক্সট কোৱেশ্চন লাইছো কোৱেশ্চন নম্বৰ 4 হ'ব এতিয়া গোটেইখিনি কৰি দিলো কিন্তু 1 2 3 আৰু 4 √7 + 3 হোল স্কয়াৰ এটো চাই লবা √7 + 3 এটা আছে হোল স্কয়াৰ তো হোল স্কয়াৰ মানে আহি a + b হোল স্কয়াৰ ফৰ্মুলা আমি ইউজ কৰিব লাগিব মই প্ৰথমে ফৰ্মুলাটো লিখি দিছো a + b হোল স্কয়াৰ গতিকে a + b হোল স্কয়াৰটো হ'ব a² + 2ab + b² এটো নিশ্চয় তোমালোকে সূত্ৰটো পঢ়িছা মই যেটো মাল্টিপল চইচ কোৱেশ্চন হয় এবিলাক গতিকে ইমান দীঘল প্ৰশ্ন নহয় এক নম্বৰীয়া প্ৰশ্ন হয় খুব সম্ভৱ গতিকে হেকাৰণে মই স্পিডত কৰিবলৈ চেষ্টা কৰিছো মই ডিটেইলছ ইয়াত গোটেইবিলাক কোৱেশ্চনৰ ডিটেইলছ যদি লাগে বা সূত্ৰসমূহ ভাঙি দিয়াৰ উত্তৰ মই ইতিমধ্যে ভিডিও জোনাক এডুকেশ্যন চেনেলটো আপলোড কৰা আছে তোমালোকে তাৰ পৰা চাব পাৰিবা আহা সলিউশন কৰো এতিয়া এটো আমি a ধৰিম এটোক আমি b ধৰিম গতিকে a² মানে কি √7² + 2ab দুইটো ফৰ্মুলাৰ পৰা লৈছো আৰু a মানে হৈছে √7 আৰু b মানে হৈছে 3 এটা আমি যেতিয়া মই যিখিনি নতুন বা যিখিনি কৰিবলৈ অলপমান তোমালোকে নাজানা অলপ স্লো আছে মই তেনে কাৰণে কৈছো যে প্ৰথম যেটো সংখ্যা আছে তাক আমি a বুলি ধৰিম আৰু দ্বিতীয় সংখ্যাটোক আমি b বুলি ধৰিম গতিকে মনতে ধৰি কিনে আমি এটো কৰিব লাগিব a যত আছে আমি যেনেকৈ ফৰ্মুলা যত a² আছিল গতিকে √7² কৰিলো আৰু যত আমাৰ 2 আছে এটো ফৰ্মুলা পৰা আমি 2 ইউজ কৰিলো আৰু তাৰ পিছতে আছিল 2ab 2a আৰু b গতিকে 2a ঠাইত আমি 7 টো বহালো √7 আৰু b ঠাইত আমি বহালো +3 যেহেতু আমি b মানে 3 ধৰিছো আৰু লাষ্টত বহিব আমাৰ b² মানে আমাৰ মানৰ ভ্যালু আছে 3 গতিকে 3 আমি স্কয়াৰ কৰিম এতিয়া আমি সমাধান কৰিম √7² যেতিয়া এটা মত ৰখা উচিত যেতিয়া যিকোনো সংখ্যাৰ লগত ৰুটৰ লগত যদি স্কয়াৰ হয় তেতিয়া সেই একেটা সংখ্যাকে পোৱা যায় অৰ্থাৎ √² মানে √2 * √2 যেতিয়া পূৰণ কৰা হয় তাৰ ভ্যালুটো সদায় সাধাৰণতে 2 হয় এটো মত হ'ব লাগিব √7 ৰ ভ্যালু হ'ব 7 প্লাস 2 3 গুণ 6 হ'ব আৰু √7 টো আমি হৰণ কৰিব বা পূৰণ কৰিব নোৱাৰো গতিকে থাকি যাব আৰু 3² মানে হ'ব 9 এটা 9 লগত যদি আমি 7 যোগ কৰো
যেহেতু আমি ইয়াত এটা ৰুট আছে ৰুট থকা সংখ্যাৰ লগত তো এই 7 ৰ লগত যোগ কৰিব নোৱাৰো গতিকে 7 টোৱে ডাইৰেক্ট 9 ৰ লগত যোগ কৰিব লাগিব তেতিয়া হ'ব 16 আৰু এইটো হ'ব 6√7 তেনেকৈ থাকি যাব আৰু এইটোৱে আমাৰ ইয়াৰ প্ৰশ্নটোৰ সমাধান হ'ব নিশ্চয় বুজিবলৈ পাৰিছা ইয়াৰ বিষয়ত আৰু এটা প্ৰশ্ন সেম কোৱেশ্চনৰ আছে আহচোন চাও কোৱেশ্চনৰ 5 টো 2 - √5 হোল স্কয়াৰ সলিউশন লিখি লৈছো সেম সূত্ৰ ব্যৱহাৰ কৰিম আমি প্ৰথমে কোৱেশ্চনটো লিখি ৰাখিছো 2 - √5 এলছে হোল স্কয়াৰ গতিকে সূত্ৰত খালি এটাই হলনি হল প্লাসৰ ঠাইত হল মাইনাস গতিকে a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ এটাই হ'ব আমি প্ৰথমে লিখি লম a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ অৰ্থাৎ আমি যদি আমি প্লাস আছিল তেতিয়া হলে ইয়াত প্লাস হ'ল যদি মাইনাসৰ সূত্ৰ হয় আমি 2ab আগত আমি কি লিখিম মাইনাস চিন ইউজ কৰিম আমি সেম সূত্ৰ ব্যৱহাৰ কৰিম আমি প্ৰথমে আগতে কৈছো প্ৰথম সংখ্যাটোক আমি a বুলি ধৰিম আৰু দ্বিতীয় সংখ্যাটোক আমি b বুলি ধৰিম একদম বেসিকৰ পৰা মই আমাৰ ক্লাসটো ষ্টাৰ্ট কৰিছো গতিকে a স্কয়াৰ মানে 2 স্কয়াৰ মাইনাস 2ab মানে 2 a মানে 2 আৰু b মানে হৈছে √5 আৰু b স্কয়াৰ মানে হৈছে √5 স্কয়াৰ 2 স্কয়াৰ মানে হৈছে 4 মাইনাস 2 দুগুণ 4√5 হ'ব আৰু √5 ৰ স্কয়াৰ মই আগতে কৈছিলো সংখ্যাটো √5 ৰ লগত যেতিয়া স্কয়াৰ থাকিব এই স্কয়াৰটো ৰুটটো কাটি দিলে হৈ যায় তাৰ সংখ্যাটো থাকি যাব অকল √5 গতিকে এতিয়া 4 লগতো আমি ৰুট সংখ্যাখিনি যোগ কৰিব নোৱাৰো গতিকে ডাইৰেক্ট 5 টো যোগ কৰিম 4 ৰ পাছে হ'ব 9 √4√5 হ'ব আমাৰ 5 কোৱেশ্চনটোৰ আনসাৰ এতিয়া আৰু এটা প্ৰশ্ন আছে আমাৰ কোৱেশ্চন নম্বৰ 6 লৈ আহিছো কোৱেশ্চন নম্বৰ 6 ত আছে 2 + √5 3 plus √2 এতিয়া এই সংখ্যাখিনি যদি চাও যে এই সংখ্যাটো কোনো সূত্ৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো যেহেতু a ৰ ভ্যালুটো দুটা বেলেগ আছে প্ৰথম ভ্যালুটো আমি সলিউশনটো লিখি ৰাখিছো 2 + √5 আৰু দ্বিতীয়তে আছে 3 + √2 এতিয়া আমি যদি চাও এই অংকটোত a ৰ ভ্যালুটো কিন্তু বেলেগ বেলেগ গতিকে a + b বা a স্কয়াৰ b স্কয়াৰ আমি সূত্ৰ যাব নোৱাৰো যেহেতু a ৰ ভ্যালু আছে 2 আৰু a ৰ ভ্যালু আছে 3 আৰু দ্বিতীয়তে b ৰ ভ্যালু আছে 5 আৰু নেক্সটৰ b ভ্যালু আছে √2 গতিকে এই সংখ্যাটো আমি পৰস্পৰ এটোৰ লগত এটো আমি পূৰণ কৰিম যেনেকৈ প্ৰথমে 2 সংখ্যাটোৱে আমি দ্বিতীয় গোটেইটো ৰাখি পূৰণ কৰিম 2 লগত 3 + √2 পূৰণ কৰিম আৰু দ্বিতীয়তে আমাৰ থাকি গল ৰুট প্লাস প্লাস আৰু √5 থাকি গল গতিকে প্লাস আৰু √5 লিখিম আৰু এই প্লাস আৰু √5 এ গোটেই সংখ্যাটো আকৌ এবাৰ পুনৰ পূৰণ কৰিম 3 + √2 গতিকে গোটেইখিনি পূৰণ কৰাৰ পিছত আমি পাম 2 3 গুণ 6 আৰু 2 লগত পূৰণ কৰিলে 2√2 হ'ব √5 ৰ লগত 3 পূৰণ কৰিলে 3√5 হ'ব আৰু √5 ৰ লগত যদি 2 পূৰণ কৰো তেতিয়া হ'ব 2 5 গুণ 10 হ'ব গতিকে এই সংখ্যাটো আমি গোটেইখিনি সংখ্যাৰ লগত যোগ কৰিব নোৱাৰো একে থাকি যাব আৰু এটোই হ'ব আমাৰ আনসাৰ কোৱেশ্চন নম্বৰ 16 ৰেশনালাইজ দা ডিনোমিনেটৰস অৰ্থাৎ আমাৰ হৰসমূহ পৰিমেয় কৰিবলৈ কৈছে যদি আমি চাও প্ৰথমে এটা পৰিমেয় সংখ্যা বা আমি এটা হৰ বা লব আকৃতিত প্ৰকাশ কৰিলো প্ৰথমে দিছো a আৰু a/b এই সংখ্যাটো যদি চাও এই সংখ্যাটোক ওপৰটোক আমি কম আমি লব আৰু তলৰটোক আমি কম হৰ মই ক্ষেত্ৰটো প্ৰশ্নটো কৰি দিছো যে হৰসমূহ পৰিমেয় কৰা গতিকে ওপৰত যেহেতু লব বুলি কৈছে তাৰ মানে নিউমেৰেটৰ হ'ব আমি n লিখিছো আৰু হৰ মানে হৈছে ডিনোমিনেটৰ তাৰ মানে আমি d বুলি লিখিছো মানে বুজাবৰ কাৰণে ইউজ কৰিছো কিন্তু আমি ইয়াত এতিয়া হৰসমূহ যদি চাও প্ৰত্যেকটা কোৱেশ্চনতে আমাৰ ৰুট আছে গতিকে ৰুট থাকিলে এটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে গতিকে আমি ইয়াক ৰুটটো উঠাব লাগিব প্ৰথম এক নম্বৰ আমি প্ৰশ্নটো কৰি চাইছো 1/√3 এই সংখ্যাটো যদি কৰো এই সংখ্যাটো যদি আমি পৰিমেয় কৰিবলৈ বিচাৰো তেতিয়াহলে প্ৰথমে চাও যেটো আমি হৰত সংখ্যা আছে যেটো সংখ্যা হৰত আছে সেই একেটা সংখ্যাক আমি পুনৰবাৰ হৰত পূৰণ কৰিম গতিকে √3 লগত √3 পূৰণ কৰিম কিন্তু এটা কথা মনত ৰাখিম যদিহে আমি সংখ্যাটো হৰৰ লগত পূৰণ কৰিছো তেতিয়া আমি পুনৰ একেটা সংখ্যা আমি লব লগতো পূৰণ কৰিম গতিকে 1 ৰ লগত যদি √3 পূৰণ কৰিছো √3 হ'ব আৰু √3 লগত যদি √3 পূৰণ কৰিছো তেতিয়াহলে হ'ব ইয়াৰ ভ্যালুটো 3 গতিকে এইটো এটা পৰিমেয় সংখ্যা হ'ব আৰু আমাৰ হৰটো পৰিমেয় হ'ল একেবাৰে সিম্পল আমি 2 নম্বৰ কোৱেশ্চনটো কৰিছো 2 নম্বৰ কোৱেশ্চনত আছে 1/√5 - √3 কোৱেশ্চনটো লিখি ৰাখিছো মই এবাৰ লিখিছো পুনৰবাৰ 1/√5 - √3
3 এটা এই সংখ্যাটো আমি পৰিমেয় যদি কৰিবলৈ হয় সিম্পল মই আগতে কৈছিলো যে একেখিনি সংখ্যাকে পুনৰ লিখিম √5 আৰু -√3 কিন্তু এটা কথা চাম যদি হে ইয়াত হৰত থকা সংখ্যাখিনি যদি চিনটো মাইনাস থাকে তেতিয়া হলে আমি যেটো আমি পূৰণ কৰিম সেই চিনটো আমি উল্টা কৰি দিম মাইনাস থাকিলে আমি লিখিম প্লাস লিখিম আৰু তলত যেটো পূৰণ কৰিছো একেটাই পূৰণ কৰিম ওপৰত √5 +√3 খালি এই কথাটো আমি অৰ্থ হ'ব লাগিব যে চিনৰ কথাটো আমি বেছিকে আমি গুৰুত্ব দিব লাগিব এতিয়া পূৰণ কৰিবলগীয়া সংখ্যাখিনিৰ ভিতৰতো এতিয়া আমি যদি চাও a - b a + b হেতু হল গতিকে ওপৰটো কৰিবলগীয়া নাই গতিকে আমি ওপৰটো লিখি ৰাখো প্ৰথমতে √5 +√3 তলৰ সংখ্যাখিনি যদি চাও যে √5 - √3 √5 +√3 অৰ্থাৎ আমাৰ সূত্ৰ তলত হল a - b আৰু a + b a - b a + b সূত্ৰটো কি হয় হেতু হৈছে a² - b² তো a² মানে হ'ব √5² আৰু b মানে হ'ব √3² ওপৰটো আমি কৰিবলগীয়া একোৱে নাই গতিকে সেম থাকিব √5 +√3 থাকিব আৰু তলত যেটো হ'ব √5² 5 -√3² হ'ব 3 গতিকে ওপৰটো থাকিব হেতৰে √5 +√3 আৰু তলতো থাকিব 5 ৰ পৰা 3 গলে 2 আৰু এটো এটা হ'ব হৰ পৰিমেয় কৰা হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাম 1 আৰু 2 টো হলে কোৱেশ্চন নম্বৰ 3 ত আছে 1/√5 - 2 সেম পদ্ধতি ব্যৱহাৰ কৰি আমি অংকখিনি কৰিম মই এবাৰ লিখি ৰাখিছো 1/√5 - 2 আমি সেম সূত্ৰ ব্যৱহাৰ কৰিম অৰ্থাৎ আমি পূৰণ কৰিম যে যদি হেত মাইনাস থাকে আমি পুনৰবাৰ ইয়াত লিখিম প্লাস যেনেকৈ সংখ্যাখিনিটো কি হ'ব √5 + 2 আৰু ওপৰটো লিখিম আমি √5 + 2 যদি আমি পূৰণ কৰো তেতিয়া হ'ব ওপৰটো কৰিবলৈ নাই গতিকে লবৰটো আমি লিখি ৰাখিম নিউমেৰেটৰখিনি আমি লিখি ৰাখিম যেনেকৈ √5 + 2 কাৰণ ইয়াক আমি কৰিবলৈ একো নোৱাৰো তো তলৰ সূত্ৰটো সেম সূত্ৰ ব্যৱহাৰ কৰিম যেনেকৈ a² আৰু b² a² - b² সৰি a - b a + b আমি সূত্ৰ ইউজ কৰিম যেনেকৈ লিখি ৰাখিছো √5² - 2² গতিকে যদি পূৰণ যদি কৰো আমি √5 + 2 √5² 5 - 2 গুণ হ'ব 4 গতিকে ভ্যালুটো থাকিব এইটো √5 + 2 যেটো 5 ৰ পৰা 4 গলে 1 থাকিব গতিকে একটো নিলিখাকে আমি √5 + 2 আমি আনসাৰত লিখিব পাৰো কোৱেশ্চন নম্বৰ 4 4/√7 + √3 তো আমি একে পূৰণ কৰিম ইয়াত সংখ্যা আমি √7 প্লাস হলে মাইনাস লিখিম ইয়াত √3 আৰু সেম আমি ওপৰত লিখিম √7 - √3 আমি পূৰণ কৰিম সংখ্যাখিনি এতে কৰিছো 4 ব্ৰেকেট লিখিম আমি √7 - √3 আৰু তলত যেটো আছে যেটো সূত্ৰ হ'ব আমি a + b a - b তাৰ মানে হ'ব a + b a - b তাৰ মানে কি হ'ব a² - b² গতিকে লিখিম আমি √7² - √3² এতিয়া আমি যদি পূৰণ কৰো তেতিয়া হ'ব ওপৰটো একে থাকিব 4 √7 - √3 হ'ব আৰু তলত থাকিব আমাৰ 7² 7 হ'ব আৰু √3² 3 হ'ব গতিকে 4 √7 - √3 আৰু তলত থাকিব আমাৰ 7 ৰ পৰা 3 গলে 4 এটা 4 আৰু 4 যদি কাটি দিও তেতিয়া এটাই থাকিলে √7 - √3 গতিকে এটো আনসাৰৰ ভ্যালু আমাৰ √7 - √3 কোৱেশ্চন নম্বৰ 17 ডিসকাস কৰিছো ফাইন্ড দা ভ্যালু ওলাবলৈ কৈছে একবাৰ সহজ হয় সেইকাৰণে এই ভিডিওটো মই সংলগ্ন কৰিটো কোৱেশ্চনটো আমি ডাইৰেক্ট সলিউশন কৰিবলৈ চাও 1 ৰ যদি আমি সলিউশন কৰো 49 পাৱাৰ আছে 1/2 গতিকে 49 ৰ পাৱাৰ যদি 1/2 হয় আমি লিখিম এনেৰে 49 তাৰ পাৱাৰ আছে 1/2 49 ক আমি লিখিব পাৰো যে 7² হিচাপত আমি লিখিব পাৰো 7² মানে হৈছে
49 গতিকে 7 স্কয়াৰ পাৱাৰ যেটো 1/2 আছে গতিকে 2 আৰু 2 টো যদি কাটি দিও তেতিয়া ইয়াৰ ভ্যালু থাকি যাব কেৱল 7 আৰু 2 নম্বৰ কোৱেশ্চনত আছে 27 ৰ পাৱাৰ আছে 1/3 গতিকে 27 ক যদি আমি যেটো কিউবত আছে তাৰ মানে কিউবত প্ৰকাশ কৰিব লাগিব 3 কিউব হ'ব 27 গতিকে 3 কিউব মই বুজাই দিছো 3 কিউব মানে কি যেটো 3 কিউব যদি লিখো তাৰ ভ্যালুটো হ'ব 27 তাৰ মানে 3 পূৰণ 3 পূৰণ 3 তিনটা পূৰণ কৰিলে তাৰ ভ্যালুটো হ'ব 27 গতিকে 3 ক আমি এই তিনটাক আমি 3 কিউব আকৃতিত আমি লিখিব পাৰো বা 27 যদি নিলিখো তেতিয়া হলে আমি 3 কিউব যদি লিখা হয় তেতিয়াও আমাৰ আনসাৰটো শুদ্ধ হ'ব গতিকে আমি 27 ক যদি লিখো আমি 3 কিউব লিখিম 3 কিউব যদি লিখো তেতিয়া হলে আমাৰ পাৱাৰ আছে 1/3 পাৱাৰ যদি কাটি দিও তেতিয়া ভ্যালু থাকিব আমাৰ only 3 কোৱেশ্চন নম্বৰ 3 243 পাৱাৰ আছে 1/5 এই কোৱেশ্চনটো সলভ কৰিছো 243 ক আমি যদি ভাগ কৰো যে 3 ভাগ কৰিব লাগিব 3 লগত যদি 5 পাৱাৰ কৰো তেতিয়া হলে 243 হ'ব 3 into 3 into 3 into 3 into 3 is equal to 243 3 3 9 81 ৰ লগত যদি আমি 3 পূৰণ কৰো 3 গতি 24 হ'ব অৰ্থাৎ 243 হ'ব তোমালকে কৰি চাবা এই ধৰণে গতিকে 243 ক আমি লিখিব পাৰো 3 পাৱাৰ 5 হিচাপত লিখিব পাৰো 3 পাৱাৰ যদি 5 হয় তেতিয়া হলে আমাৰ পাৱাৰ অলৰেডি 5 আছে গতিকে 5 আৰু 5 কাটিলে ইয়াৰ ভ্যালুটো হ'ব কি হ'ব ভ্যালু হ'ব 3 এটা নেক্সট কোৱেশ্চন লাইছো কোৱেশ্চন নম্বৰ 4 হ'ব এতিয়া 125 ৰ পাৱাৰ আছে 2/3 কোৱেশ্চনটো আমি সলিউশন কৰিম 125 ৰ পাৱাৰ হ'ব 2/3 গতিকে 125 ৰ যদি পাৱাৰ কৰো আমি 5 ৰ পাৱাৰ যদি আমি 3 কৰো তেতিয়া আনসাৰটো হ'ব 125 তোমালকে পূৰণ কৰি চাব পাৰা 5 পূৰণ 5 পূৰণ 5 কে গতিকে ভ্যালু যদি আমি কাটি দিও হৰটো তেতিয়া থাকি যাব আমাৰ 5 ৰ স্কয়াৰ থাকিব আৰু 5 ৰ স্কয়াৰক আমি লিখিব পাৰো 25 তাৰ মানে 5 into 5 5 ত আছে 3 পাৱাৰ আছে 2/5 আকৌ 3 পাৱাৰ আছে 2/5 দুটা সংখ্যা আছে আমি চাব লাগিব সংখ্যা কিটা কিন্তু প্ৰথমে কৰিব হলে আমি লিখিম যেনেকে 3 পাৱাৰ আছে 2/5 আৰু আকৌ 3 পাৱাৰ আছে 3/5 অৰ্থাৎ আমাৰ একে ভাগে লিখি দিয়া নাই আমাৰ দুটা ভাগে দিছে কৰিবলৈ গতিকে আমি যদি চাও ইয়াৰ বেস কিটা যদি চাও যে দেখিম যে আমি দুটা একেই হয় অৰ্থাৎ 3 আৰু 3 আছে গতিকে 3 আৰু 3 ৰ ভিতৰত আমি যেনেকে কমন লৈছিলো তাৰ একেই আমি ধৰিম যে ইয়াৰ বেস যেহেতু একেই হয় সংখ্যাটো আমি লম 3 কিন্তু আমি যদি চাও ওপৰৰ সংখ্যা কিটা পাৱাৰ কিটা কিন্তু বেলেগ 2/5 আৰু আনটো হয় 3/5 গতিকে ওপৰৰ পাৱাৰ কিটা আমি কিটা কিন্তু পূৰণ নকৰো এটো আমি মনত থব লাগিব পাৱাৰ কিটা আমি সদায় এটোক আমি যোগ কৰিম যেনেকে 2/5 plus 3/5 কৰিম গতিকে 3 টো আমি আছে 2/5 5 আৰু 5 ৰ লসাগু হ'ব 5 ওপৰত থাকিলে 2 আৰু তলত আৰু 3 2 3 5 আৰু তলতো আছে 5 গতিকে যদি 3 5 আৰু 5 টো কাটি থাকিলে অৰ্থাৎ পাৱাৰ কিটা আমাৰ কেনসেল হ'ল তেতিয়া কি থাকিলে আনসাৰ তেতিয়া আনসাৰ অনলি থাকিলে আমাৰ 3 কোৱেশ্চন নম্বৰ 6 টোত আছে 64 ৰ পাৱাৰ আছে -1/3 গতিকে আমি জানো 64 ক যদি আমি জানো যে 4 ৰ কিউব হয় 64 যদি আমি 4 ৰ কিউব আকৃতিত লিখিব পাৰো 4 3 হয় 1/3 সৰি 64 গতিকে -1/3 টো আছে পাৱাৰ 3 আৰু 3 কাটিলে থাকিলে আমাৰ 4 একিটো যেটো -1 আছে গতিকে ইয়াক আমি লিখিব লাগিব কিন্তু যেহেতু এটা ভগ্নাংশ আছে -1 ৰ যদি মানটো লিখো তেতিয়া আমি এক উল্টা হনা লিখিব লাগিব যেনে 1/4 গতিকে এটো মনত হ'ব লাগিব যদি কিবা এটা সংখ্যাৰ সাপোজ 3 ৰ পাৱাৰ আছে -1 যদি 1 থকা হলে এতিয়াটো ভ্যালুটো নিলিখালো হল যেনেকে 3 লগত আমি পাৱাৰ 1 বুলি লিখিব নালাগে গতিকে 3 লগত যদি -1 যদি লিখা হয় তেতিয়া কিন্তু এই ভগ্নাংশৰ আকৃতিত আছে আমি বুজিব লাগিব অৰ্থাৎ ওপৰত আছে 1 লবত আছে 1 আৰু হৰত আছে 3 ঠিক একেদৰে আমি 4 পাৱাৰ আমি কি পালো -1 পালো গতিকে 4 পাৱাৰ -1 মানে ওপৰত আছে অৰ্থাৎ লবত আছে 1 আৰু হৰত আছে 4 গতিকে আমাৰ আনসাৰটো হ'ব 1/4 এখিনি আছিল আজি 1.1 ৰ গুটেখিনি চেপ্টাৰ মই পাৰ্ট 1 2 আৰু 3 মই শেষ কৰিলো পৰৱৰ্তী সময়ত মই পুনৰ পাৰ্ট অৰ্থাৎ আমাৰ 2 নম্বৰ চেপ্টাৰটো লৈ উপস্থিত হ'ম বহুপদ ৰাখিটো আমাৰ ইম্পৰ্টেন্ট এটা চেপ্টাৰ হয় গতিকে ইমান দূৰ পৰে তোমালোকে জনাক এডুকেশ্যন চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজি এই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ